নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ জব নিউজ আছাম ইউটিউব চেনেলটোলৈ। নতুনকৈ এটা বিভাগত পদ মুকলি হৈছে আৰু এই পদটো ক'ৰ পৰা আহিছে আৰু কিদৰে এপ্লাই কৰিব লাগিব, এডুকেশ্যন কোৱালিফিকেশ্যন কি বিচাৰিছে এই বিষয়ে এই ভিডিঅ'ত অতি কম সময়ৰ ভিতৰতে ক'ম। গতিকে এই ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব। আৰু যিসকল বন্ধু বান্ধৱীয়ে জব নিউজ আছাম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। এই পোষ্টটো আহিছে এয়াৰপৰ্ট অথৰিটিৰ ফালৰ পৰা 400 টকাৰ নতুনকৈ পোষ্টটোৰ নাম হৈছে জুনিয়ৰ এয়াৰ ট্ৰেফিক কণ্ট্ৰল আৰু ইয়াত টোটেল পোষ্ট আছে 400টা আৰু কেটেগৰী ৱাইজ যদি আমি ভেকেঞ্চিবোৰ চাবলৈ যাওঁ, ৱাৰ্ড আছে 100টা, EWSৰ কাৰণে আছে 40টা, OBC NCLৰ কাৰণে আছে 108টা, SCৰ কাৰণে আছে 59টা, STৰ কাৰণে আছে 30টা, PWDৰ কাৰণে আছে 4টা। এই পোষ্টটো এপ্লাই কৰিবলৈ হ'লে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে ডিগ্ৰী পাছ ছায়েন্স ষ্ট্ৰীমৰ পৰা নাইবা ডিগ্ৰী পাছ কৰা হ'ব লাগিব ইঞ্জিনিয়াৰিঙৰ পৰা। এজ লিমিটটো দিয়া হৈছে 18 বছৰৰ পৰা 27 বছৰ বয়সৰ ভিতৰত আৰু এজ ৰিলেক্সন দিছে OBC NCLৰ কাৰণে 3 বছৰ, SC STৰ কাৰণে 5 বছৰ, PWDৰ কাৰণে 10 বছৰ। এপ্লিকেশ্যন ফিজ বিচাৰিছে যিসকল SC ST ফিমেল কেণ্ডিডেট তেওঁলোকে 81 টকা দিব লাগিব আৰু যিসকল জেনেৰেল বা OBC হয় তেওঁলোকে 1000 টকা দিব লাগিব। PWD কেণ্ডিডেট কোনো ধৰণৰ ফিজ দিব নালাগে, পে'মেণ্ট মোডটো আপোনালোকে অনলাইনত পে' কৰিব লাগিব। এই পোষ্টটোৰ কাৰণে আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব। ইয়াৰ অনলাইন এপ্লাই কৰা আৰম্ভ হ'ব 15 জুন 2022ৰ পৰা আৰু ইয়াৰ লাষ্ট ডেট হৈছে এপ্লাই কৰা 14 জুলাই 2022। এইখন হৈছে এডভাৰটাইজমেণ্টখন আৰু এই এডভাৰটাইজমেণ্টখন ভিডিঅ'টোৰ তলত দি দিম, তাত আপোনালোকে ভালদৰে চাই ল'ব পাৰিব আৰু ইয়াৰ এপ্লাই কৰা লিংকটো ভিডিঅ'টোৰ তলত দি দিম, আপোনালোকে তাত ক্লিক কৰি অনলাইন এপ্লাই কৰিব পাৰিব।